হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? ভালে আছেনে? আহক আমি গুৱাহাটীলৈ ফুৰিব যাওঁ। এইফালে আকৌ ব্ৰিজৰ ওপৰত আমি উঠি গাড়ী চাই আছোঁ। বিভিন্ন ধৰণৰ গাড়ীয়ে আপোনালোকেতো গুৱাহাটীত আহি পাইছেই। কেনেকুৱা লাগে বাৰু গুৱাহাটীত আহি? ভাল লাগে ন? আমি ৰুমৰ ভিতৰত গৈ আছোঁ। ৰুমৰ ভিতৰত যাই লিফ্টত উঠিম। এইখনকে কয় বম্বু গেট। গুৱাহাটীৰ বম্বু গেট বুলি কয় এইখনকে। আমি তাত উঠিছোঁ, ফুৰিব গৈছিলোঁ আৰু সন্ধিয়া সময়ত গোটেই সোপাই। এতিয়া আমি বৰ্তমান চিৰিয়াখানা পালোহি। চিৰিয়াখানাত আৰু আমি কি জন্তু আছে চাম। ইয়াত থাকে শিয়াল। এইবোৰ শিয়ালৰ ঘৰ হয়। আৰু এতিয়া আমি ইফালে চাব গৈ আছোঁ গড়। এয়া গড় দেখিছোঁ। দুয়োজন গড় পানীত খেলি আছিলে আৰু আমি যোৱাৰ লগত পানীৰ পৰা উঠি গ'ল। যিহেতু গড় দেখিলে বহুত ভয়ো লাগে। কি কয় আপোনালোকে যেন ভয় নাখায় নেকি? আৰু এতিয়া আমি বৰ্তমান ঘূৰি আছোঁ চিৰিয়াখানাত আৰু কি আছে আপোনালোকক দেখুৱাম। ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰিব নাপাহৰিব কিন্তু দেই। आज दिल शायराना 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 लगता है। आज दिल शायराना 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 लगता है। এইফালে বাঘটো দেখা পাইছে আপোনালোকে। বাঘটো যিহেতু মই প্ৰথম দেখোঁতে ভয়ে খাইছিলোঁ আৰু সেয়েহে যেতিয়া আহিছিলে কামুৰিবৰ কাৰণে বহুত ভয়ো খাইছিলোঁ। কিন্তু
ঘৰিয়াল, সৰুৰ ঠোঁটৰ ঘৰিয়াল হয় এইটো। আৰু এইবোৰ দেখিছে ঘৰিয়াল থকা ঘৰ, সি থকা জেগাখিনি একদম কি বঢ়িয়াকৈ সজাই থৈ দিছে। আৰু এইফালে আৰু আমি চাব যাম কি কি আছে। আৰু এইটো হ'ল কাছৰ, সৰুৰ জাতৰ কাছৰ হয়। কাছৰ পৰা আৰু এইফালে আছে, এইটো বহুত ডেঞ্জাৰ কাছৰ হয়। বহুত মানুহে চাগে এইটো কাছৰ দেখা নাই, আৰু এইটো চাগে দেখা পাইছে, বহুত মানুহে দেখা পাইছে। আমাৰ লোকেল কাছৰ বুলি কয় এইটো। আৰু এইফালে আছে চৰাই, বিভিন্ন ধৰণৰ চৰাই। বহুত ভাল লাগিছে চাই কিন্তু। আৰু ইফালে বিভিন্ন ধৰণৰ চৰাইৰ পোষ্টাৰ মাৰি থৈ দিছে। এইবোৰ বিভিন্ন ধৰণৰ চৰাইৰ পোষ্টাৰ। এইটো হ'ল জিৰাফ। জিৰাফবোৰ চাই বহুত ভালো লাগে। হয় কিন্তু মোৰ হ'লে ঘৰিয়াল দেখিলে বহুত ভয়ো লাগে কিন্তু দেই। আৰু এতিয়া আমাৰ চিৰিয়াখানা চাই বহুত ভালো লাগিল। আমি এতিয়া ঘৰত আহি আছোঁ। ঘৰত অহাৰ আগতে আমি অলপ হৰিণ চাওঁ। হৰিণবোৰক দেখিছে এইবোৰ কেনেকৈ শুই আছে। আমি এতিয়া বৰ্তমান হোটেলত ভাত খাম। এতিয়া ভাত খাবলৈ চবেও বহিছে। আৰু আমি এতিয়া ৰুমত আহিলোঁ।
কেবুল লগাম